এয়া হ'ল আগিয়াৰ পথৰ দৃশ্য। এয়া আগিয়া গোৱালপাৰাৰ পৰা অহা পথ, আগিয়ালৈকে অহা পথ। দুইলেনযুক্ত ৰাস্তা পথ। এই যে সেই পথটো আছে, সেই পথেৰেও আগিয়াত যাব পাৰি ষ্টেচন, আৰু এই পথেৰেও যাব পাৰি। এয়া গুৱাহাটীৰ পৰা আহিছে বাছ, আৰু গুৱাহাটীলৈকে গৈছে বাছ। গুৱাহাটী যোৱা ৰাস্তা বা পথবোৰ ডাঙৰ কৰি আছে। এই ফুটপাথ বনাই আছে আগিয়াত। ফাগুন মাহৰ হাৱা আৰু বিৰাট গৰম ৰ'দ দিছে। সূৰ্য দেৱতাৰ প্ৰখৰ ৰ'দ। পথৰ দুয়োকাষে ফুটপাথ বনাই আছে নতুনকৈ। এয়া জংঘলৰে ভৰা ঠাই, পথাৰ। খুৱা দূৰত ৰিণিকি মন্দিৰ এটা দেখিবলৈ পোৱা গৈছে। ৰ'বা, মন্দিৰটো চাবলৈ যাওঁ। ফুটপাথেৰে খোজকাঢ়ি মন্দিৰটোলৈ আগবাঢ়ি আহিলোঁ। এইখনেই হ'ল মন্দিৰৰ প্ৰধান গেট, অৰ্থাৎ ৰাস্তাৰে মন্দিৰলৈ সোমাই যোৱা ডাঙৰ গেট, তোৰণ। শ্ৰী শ্ৰী মা দক্ষিণাকালী ও বুঢ়া ঠাকুৰৰ থান। এইখনেই হ'ল শ্ৰী শ্ৰী মা দক্ষিণাকালী আৰু বুঢ়া ঠাকুৰৰ মন্দিৰ, মানে থান। চাওক, মন্দিৰটো বৰ্তমান বন্ধ হৈ আছে। এয়া বেৰাৰে বন্ধ কৰি দিছে, দুপৰীয়া সময় বন্ধ হৈ আছে। পুৰোহিত বৰ্তমান নাই। দেখিছে?
মন্দিৰটো অৱশ্যে পথৰ কাষত যদিও এটা সুন্দৰ গছ-গছনিৰে ভৰা পৰিৱেশৰ মাজত অৱস্থিত। মন্দিৰত তলা লগোৱা আছে, বন্ধ বৰ্তমান। এইটো এটা এইটো এটা মন্দিৰ, এইটো এটা মন্দিৰ। এইটো এটা নতুনকৈ বনোৱা মন্দিৰ। কি সুন্দৰকৈ বনাইছে, ধুনীয়া হৈছে। অৱশ্যে এতিয়া এই মন্দিৰটোও বন্ধ হৈ আছে। এটা কটকটি। পুৰোহিতজন বৰ্তমান নাই যদিও মই ৰাস্তাতে লগ পাইছোঁ। বান্ধি থোৱা আছে, বান্ধি থোৱা আছে কাষতে। কি গছ-গছনি, আশ্ৰমৰ দৰে বস্তু দেই, বিৰাট ভাল লাগে। ধানৰ বাকচৰ ওপৰত, লিংগটোৰ ওপৰত এটা শংখ আছে। এইয়া শংখ, বগা শংখ। মন্দিৰলৈ সোমোৱা গেটৰ সন্মুখতে সদাশিৱ লিংগৰ এটা ধানৰ বাকচ আছে। এইটো হ'ল ধানৰ বাকচ। এয়া আগিয়াত কিছু বজাৰৰ দৃশ্য, দোকান পোহৰ। আৰু এয়া ফুটপাথেৰে মই খোজ কাঢ়ি